নমস্কাৰ। এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে ৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ এনডিএ মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া। দাদা শুৱালকুছি পূব পঞ্চায়তত আহি উপস্থিত হৈছে। আমি তেখেতক লগ পালোঁ। আজি যিহেতু দাদা উৰুকা, কাইলৈ গৰু বিহু, ৰাজ্যবাসীৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কি ক'ব বিহুৰ প্ৰাক মুহূৰ্তত আপুনি? অসমৰ স্বাভিমান আৰু আমাৰ সকলোৰে জাতীয় পৰিচয় বহন কৰা ৰঙালী বিহুৰ শুভেচ্ছাসমূহ অসমবাসীৰ লগতে হাজো শুৱালকুছিবাসী ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ৰঙালী বিহুৰ জৰিয়তে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী ৰাইজৰ সমন্বয় সম্প্ৰীতিৰ ভাৱ অধিক সুদৃঢ় হওক আৰু জাতিটোৱে নতুন এটা প্ৰাণ পাই উঠক, য'ত অসমীয়া জাতিয়ে বিশ্বৰ বুকত এক বৃহৎ সাংস্কৃতিবান জাতি হিচাপে পৰিচয় দিব পাৰোঁ। আৰু মই আশা ৰাখোঁ সমগ্ৰ অসমৰ জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক যি ভঁৰাল অতি বেছি চহকী হওক, যাতে আমাৰ সকলোৰে সাংস্কৃতিকভাৱে আমি একতাৰ দোলেৰে জাতিটোক অধিক শক্তিশালী কৰিব পাৰোঁ। আৰু তাৰ কাৰণে সকলোকে এই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এই ৰঙালী বিহুৱে সকলোকে ৰঙীন কৰক, সকলোৰে মাজত ভাতৃত্ব স্নেহ ভাৱ অধিক সুদৃঢ় কৰক, তাৰে কামনা কৰিলোঁ। দাদা দেখিবলৈ পাইছে, দাদা নিৰ্বাচন যদিও বা সমাপ্ত হৈছে, কিন্তু আপোনাৰ ব্যস্ততা এতিয়ালৈকে শেষ হোৱা নাই, কি ক'ব? আচলতে নিৰ্বাচনৰ সময়ত বহুত ৰাইজে মোক প্ৰচাৰৰ পৰা পোৱাত হয়তো ক'ৰবাত ৰৈ গৈছিলে। এতিয়া নিৰ্বাচনৰ পিছতো আমি যিহেতু ৰাইজৰ মাজত থকা ব্যক্তি, গতিকে নিৰ্বাচন আহিছে গ'ল, নিৰ্বাচন আকৌ আহিব, কিন্তু ৰাইজৰ মাজৰ থাকি ভাল পোৱা যিটো মন সেইটো সদায় আছে। আৰু সেইকাৰণে আজি নিৰ্বাচনৰ শেষৰ পিছতো পূব শুৱালকুছি পঞ্চায়তৰ কাৰ্যালয়লৈ আহিছোঁ। পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত মত বিনিময় কৰিছোঁ। এটা ঘৰুৱা সম্পৰ্ক গঢ়ি তুলিব বিচাৰিছোঁ, কাৰণ সামাজিকভাৱে আগুৱাই যাবলৈ হ'লে ইজনে সিজনক ভালকৈ বুজি পাব লাগিব। আৰু ইজনে সিজনৰ যিখিনি দুখ বা যিখিনি সমস্যা থাকে সেইখিনি আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। মই আশা ৰাখোঁ ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰমেই হ'ল আমাৰ চালিকা শক্তি। ভৱিষ্যতেও ৰাইজৰ মৰম আৰু আশীৰ্বাদ পোৱাৰ কাৰণে মই আশা ৰাখিছোঁ। আৰু পূব শুৱালকুছি গাঁও পঞ্চায়তৰ সভাপতি সহিতে সদস্যসকলক মোৰ ফালে আন্তৰিক শুভেচ্ছা তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঠিক আছে, অশেষ ধন্যবাদ জনালোঁ। আপোনালোকো বিহুৰ সেৱা উল্লেখ জনালোঁ। আমাৰ ৰঙালী বিহু। এয়া আছিলে আমাৰ এনডিএ মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া। আচলতে আমি নিৰ্বাচনৰ সময়ছোৱাত আমাৰ বিৰোধী দলৰ বহুকেইগৰাকী প্ৰাৰ্থীক শুৱালকুছি ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰি ফুৰা দেখিবলৈ পাইছিলোঁ। কিন্তু যিদিনাখনৰ পৰা নিৰ্বাচন সমাপ্ত হৈছে সেইদিনাখনৰে পৰা কিন্তু কোনো এগৰাকী প্ৰাৰ্থীক আমাৰ হাজো শুৱালকুছি